মোৰ মৰিনী সমষ্টি গৌৰৱ অসমৰ সুযোগ্য সন্তান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ডাঙৰীয়াৰ মুক্তিৰ দাবীত আজিৰ পৰা কেইদিনমানৰ আগৰ পৰা আমি আলোচনাত আছিলোঁ। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো মই কৈ আহিছিলোঁ, তেখেতেও ইচ্ছা প্ৰকাশ কৰিছিল, যাৰ বাবে আজি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতক সহযোগিতা কৰিছে কংগ্ৰেছ দলৰ ভালেকেইজন সন্মানীয় নেতাসকলে গুৱাহাটীত তেখেত প্ৰতিবাদ কৰি আছে। অখিল গগৈ ডাঙৰীয়াৰ মুক্তিৰ দাবীত আৰু অসমৰ জ্বলন্ত সমস্যা কেইবাটাৰ লৈ দাবীত আজি প্ৰতিবাদী কাৰ্যসূচী লৈছে। মই গুৱাহাটীত যাব লাগিছিল, তেখেতৰ কাষত মই বহিব লাগিছিল, মোৰ যাব ইচ্ছাও আছে। যোৱাকালি নকছাৰী মডেল হস্পিটেলৰ যি ঘটনা ঘটিল, য'ত মই কোভিড ৰোগীৰ কাষ চাপিব লগা হ'ল, ওচৰৰ পাব লগা হ'ল, স্বাস্থ্য বিভাগৰ গাফিলতিৰ কাৰণে, স্বাস্থ্য বিভাগৰ ভুলৰ বাবে কোনো এজন কৰ্মচাৰী, সুৰক্ষাকৰ্মী, VDPয়ে হওক বা চিকিৎসকে হওক, নাৰ্ছে হওক, কোনো এজন তলৰ মহলত নথকাৰ বাবে, মোক নোপোৱাৰ বাবে মই ওপৰতে প্ৰৱেশ কৰিব লগা হ'ল, য'ত কোভিড ৰোগীৰ সন্মুখীন হোৱাৰ বাবে মই হোম কোৱাৰেণ্টাইনত থাকিব লগা হৈছে। মই আমাৰ ঘৰৰ পৰাই মই আজি অখিল গগৈ ডাঙৰীয়া আৰু তেখেতৰ লগত সহযোগীসকলক, যিসকলে আজি অসাংবিধানিক লগতে অসম চুক্তি বিৰোধী যি প্ৰতিবাদ জনাই পেলাই আজি তেওঁলোক অসমৰ ৰাইজৰ কাৰণে মাত মাতিব গৈ আজি জেলত থাকিব লগা হৈছে, তেওঁলোকৰ বিনাশৰ্ত মুক্তি দাবীত আজি এনেকৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ যি প্ৰতিবাদ, তাত মই নিজে ইয়াৰ পৰাই ঘৰৰ পৰাই সহযোগিতা কৰি পেলাই প্ৰতিবাদ কৰিছোঁ। অখিল গগৈ ডাঙৰীয়া কৃষক নেতা অখিল গগৈ ডাঙৰীয়া সহযোগীসকলক বিনাশৰ্ত মুক্তি দাবীত মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ আহক, তেখেত নিজে বান পৰিস্থিতি বুজ লওক আৰু লগতে বান সাহায্য প্ৰদান কৰক, সেয়া দ্বিতীয় দাবী। তৃতীয়টো হ'ব দৈনন্দিন আৱশ্যকীয় যি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, সেইটো চৰকাৰে ৰোধ কৰক। কৰোনাৰ দৰে ৰাজনীতি চৰকাৰে যি কৰি আছে সেয়া বন্ধ কৰক। ইয়াৰ লগতে বাগজানৰ যি ঘটনা লৈ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ ওচৰত কাষ চাপিবলৈ আমি দাবী জনাইছোঁ। ইয়াৰ লগতে কৰোনাৰ বানপানী পৰিস্থিতিলৈ লক্ষ্য ৰাখি UGC আৰু অন্যান্য যিসমূহ পৰীক্ষা পাতিবলৈ লৈছে সেইসমূহ বাতিল কৰক। এনেসমূহ দাবী লৈ পেলাই আজি এই প্ৰতিবাদ জনাইছোঁ।